बेरलाव बेट ब्रह्मखौ सोरबा सिनाय मोनै दुथांफोरा बुथारना गालांनाय जाथाया ओनसोल नाङैनो गोमोहाब होदों। कक्राझार सहरनि सोनाब फारसे गौरां दैसा बारनानै हरैमारुआव थानाय खुमगुरि गामिनि 998 नं खुमगुरि गुदि फरायसालिनि फोरोंगिरि बेरलाव बेट ब्रह्मखौ सोरबा सिनाय मोनै सुबुंफोरा खास्रि बिस्रि बुथारना गालांनाय जाथाया ओनसोल नाङैनो दुखुनि साया साग्लोबहोदों। बेरलाव बेट ब्रह्मनि फंबाय सानजा ब्रह्मआ फोरमायथिनाय बायदिब्ला बुधबाराव फकिराग्राम बाजाराव मैगं थाइगं लानानै न' फारसे फैनायनि उननिफ्रायनो गोमानानै दंमोन। दिनै बेलासि समाव सेसाफानि रेल गेटनि साखाथियावसो जिउ गैयै देहाखौ बोखांनो हायो होनना ब्रह्मआ फोरमायो। तारमाने আজি এইটো মৃত্যু দেহ উদ্ধাৰ হৈছে এইটো মোৰ সৰু ভাইটি হয়। মই 1 নম্বৰ মই পিআই কৰোঁ আৰু 2 নম্বৰ ভাইটি 918 নং খুমগুৰি এলপি স্কুলৰ মাষ্টাৰ। কালি কেতিয়াৰ পৰা তেখেত নোহোৱা হৈ আছিল? কালি 4:30 বজাত বগিৰাগ্ৰাম বজাৰৰ পৰা ঘৰত আহিছে, শাক চব্জি আনিছে। তাৰপিছত শাক চব্জি সি বনোৱাই নাই, বাৰিন্দাতে ৰাখিছে। তাৰপিছত ঘৰটো দক্ষিণ ফালে আমাৰ গাঁৱৰ লাষ্টত মানে ইয়াক ড্ৰেছ সি খুলিছে। তাৰপিছত গামছা পিন্ধাই চেণ্ডেল পিন্ধি হাত ভৰি বান্ধি এই পাহাৰত লৈ আহিছে। এই চিচাপানী ৰেল গেটৰ ওচৰত জংঘলত মাৰি পেলাই থৈছে। কি কাম কৰিছিলে? এই 918 নং খুমগুৰি এলপি স্কুলত হেডমাষ্টাৰ আছিলে। তাৰপিছত আজি পৰীক্ষা আছিল, স্কুলত যোৱা নাই। মাষ্টাৰবিলাক ফোন কৰি আছে, চুইচ অফ। মোবাইল 2টা টেবুলতে আছে। তাৰপিছত ATM গোটেই আই কাৰ্ডবিলাক আছে, গাড়ীৰ নতুন গাড়ী চাবি ঠাবি গোটেইকেইটা আছে। অহাকালি ছোৱালী চাব লগা কথা আছিল। তাৰপিছত ঘৰো বনাই আছিলে। তাৰপিছত ৰাতিৰ পৰা মানুহটো নোহোৱা হৈছে। ৰাতিপুৱা মাষ্টাৰবিলাক আহিছে, চুইচ অফ মোবাইলটো। ছাৰ কিয় যোৱা নাই? ছাৰে ঘৰত সোমাইছে, 2জন ষ্টাফ আহিছিলে। তাৰপিছত ছাৰে নাই। তাৰপিছত আমি তেতিয়া ওজৰ পাজৰ গোটেই মাথা-মাতি হ'ল। আমি আহি বিচাৰিলোঁ। তাৰপিছত থানাত গ'লোঁ, ফকিৰাগ্ৰাম থানাৰ পৰা আমাৰ ইয়াতে আহিলে। তাৰপিছত ৰিপৰ্ট ল'লে, এজাহাৰ দিলোঁ। তাৰপিছত অলপ বিচাৰিব ক'লে। আমি পাহাৰত অলপ চালোঁ ফাৰ্ষ্ট টাইম। তাৰপিছত ছেকেণ্ড টাইম আৰু ভালকৈ চালোঁ। তাৰপিছত এটা জেগাত মানে চেণ্ডেল আৰু ব্লাড দেখা পালোঁ। তাৰপিছত আমি গোটেইকেইটা মানুহক মাতিলোঁ, ৰাইজৰ মানুহকেইটাক। তাৰপিছত বিচাৰি আমি পালোঁ। আবেলি 5:30 মান বজাত পালোঁ। তাৰপিছত কক্ৰাঝাৰ থানাত কণ্টেক্ট কৰি ইয়াত লৈ অহা হ'ল পষ্টমৰ্টেমৰ কাৰণে। নামটো কি আছিলে? নামটো বেৰলাও বেট ব্ৰহ্ম আৰু গাঁৱত বিবাস ব্ৰহ্ম বুলি কয়। মোৰ দেউতাৰ নাম সমাচৰণ ব্ৰহ্ম, মাদাৰ হাবাং ব্ৰহ্ম। মা দেউতা নাই। চিনিফাই চাকৰি কৰোঁ। কাৰোৰ লগত কিবা আছিল নেকি? কাজিয়াটো আমি গম নাপাওঁ। আমি পিআই কৰোঁ, সৰু ভাইটি মাষ্টাৰ আৰু ভাইটিটো ITBPত আছে। এইটো দুখজনক কথা। এনেকুৱা ঘটনা কেতিয়াও যে ইয়াত হ'ব আমি কেতিয়াও ভবা নাছিলোঁ। কিন্তু আমি যেতিয়া গম পালোঁ যে মানুহটো নাই বুলি, পিছত আমি 4টা মানত মই নিজেও আহিলোঁ গাঁওখন ইয়াৰ ঘৰত আহি ৰাইজে গোট খাইছে। আমাৰ ফকিৰাগ্ৰামৰ পুলিচো আহিছিল। অহাৰ পিছতে আমি সবে মিলি আলোচনা কৰিলোঁ যে পাহাৰখনতে আমি এবাৰ ট্ৰাই কৰিব লাগে, চাব লাগে। তাৰপিছত আমাৰ ওচৰে পাঁজৰে যিমান মানুহ আছিল, মুছলিম, বেংগলী, আদিবাসী, আমাৰ বড়ো মানুহ সবেই মিলি আমি তাত পাহাৰত সোমাইছিলোঁ। পাহাৰত সোমাই বিচাৰি তেওঁ মানে ডাইৰেক্টলি ডেড বডিটোৱে পালোঁ আৰু কি। মানে যিটো ডেড বডিৰ মানে ছাটত একদম তেজ লগা আছে, মানে মূৰ ফাটিছে, মানে তেওঁৰ গুপ্ত অংগটো আঘাত কৰিছে। আমি এইবিলাক নিজে প্ৰত্যক্ষ মানে ডাইৰেক্ট দেখিলোঁ। এতিয়া মানে ক'বলগীয়া কথাটো এইখিনিয়ে, যিহেতু মই ইউপিপিএলৰ এজন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী হওঁ। সেই হিচাপে মই আমাৰ কোকৰাঝাৰ পুলিচ প্ৰশাসনৰ প্ৰতি আমাৰ বিশ্বাস এটা আছে। এখেতসকলে নিশ্চয় ইয়াৰ কালপিত ওলাব, সেইটো মই আহ্বান জনাইছোঁ। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।